আমার শ্রদ্ধার অধ্যক্ষ মই ফিল মানে অনুভৱ কৰিছোঁ মই বিশেষকৈ আমি সবে গৌৰৱ অনুভৱ কৰিছোঁ যে বিজনী বান্ধৱ হায়াৰ ছেকেণ্ডাৰী স্কুল চেণ্টিনাৰী চেলিব্ৰেশ্যন কৰিছে 100 বছৰৰ আৰু যোৱা 100টা বছৰত এই বিজনী অঞ্চলৰ বৃহত্তৰ বিজনী অঞ্চলৰ মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত বহুত ডাঙৰ এটা ভূমিকা পালন কৰি আহিছে আৰু সেইকাৰণে যে মই প্ৰথমতে ধন্যবাদ জনাওঁ যে 100 বছৰ আগত যিসকলে বিজনী বান্ধৱ হায়াৰ ছেকেণ্ডাৰী স্কুলখন ইয়াত স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত লৈছিলে সেই ব্যক্তিসকলক আজি কোনোবা হয়তো ইয়াত মানে জীয়াই থাকিব পাৰে বা নাথাকিব পাৰে প্ৰত্যেকজনকে মই শ্ৰদ্ধা জনাইছোঁ যে এটা জ্ঞানৰ পোহৰেৰে এই অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে তেখেতসকলে প্ৰচেষ্টা চলাইছিল আৰু আজি বিদ্যালয়খন 100 বছৰ কমপ্লিট হ'ল গতিকে মই সেই মহান ব্যক্তিসকলক প্ৰথম ধন্যবাদ জনাইছোঁ এই 100টা বছৰত ইয়াত গভৰ্নিং বডিতে হওক মেনেজিং কমিটিতে হওক বা প্ৰিন্সিপাল হৈয়ে হওক যিসকলে দায়িত্ব লৈ বিদ্যালয়খন ইমান সুন্দৰকৈ চলাই আনিছে সেই মই প্ৰত্যেকজন ব্যক্তিকে মই ধন্যবাদ জনাইছোঁ আৰু আজি ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেখেতসকলে এটা ইতিহাসৰ সাক্ষী হ'বলৈ গৈ আছে আৰু বিটিআৰ চৰকাৰৰ পৰা মই যোৱা বছৰৰ পৰা আলোচনা কৰি আছিলোঁ আজি আমাৰ এই চেলিব্ৰেশ্যনৰ লগতে 1.5 কোটি টকাৰ এটা ইনফ্ৰাষ্ট্ৰাকচাৰ মই ঘোষণা কৰিছোঁ কিন্তু এইখিনি কাম কৰাৰ পিছত আৰু আমি ফাণ্ড BTC চৰকাৰৰ পৰা তেখেতসকলক দিম কাৰণটো হৈছে যে আমি শিক্ষাটো আগুৱাই নিব লাগিব বৰ্তমানৰ সভ্যতাত এই বৰ্তমান সভ্যতাটোৱে শিক্ষাৰ সভ্যতা গতিকে এইখিনি সময়ত যে এই সিভিলাইজেশ্যনত আমি শিক্ষাৰ দিশত কেতিয়াও পিছ পৰি থাকিব নোৱাৰোঁ এইটো সায়েন্সে হওক আৰ্টছে হওক টেকনলজি হওক বা এনি মেনেজমেণ্টে হওক সব এডুকেশ্যনটোৱে আমাক লাগিব ইয়াত কালচাৰে হওক স্পৰ্টছে হওক সব এডুকেশ্যন আমাক লাগিব তো সেইকাৰণে এই বৃহত্তৰ বিজনী অঞ্চল আমাৰ বড়োলেণ্ডৰ ভিতৰত এটা সকলো দিশৰ পৰা মই প্ৰশংসা কৰিব লগা এটা এৰিয়াটো হ'ল বিজনী অঞ্চল এই অঞ্চল মই নিখিল বড়ো ছাত্ৰ সন্থাত থাকোঁতে বহুত বছৰৰ পৰা জড়িত হৈ আছোঁ ইয়াত বড়ো অসমীয়া ৰাজবংশী বঙালী মাইনৰিটি বিভিন্ন জনগোষ্ঠী আছে কিন্তু খুব শান্তিভাৱে সকলো একেলগে সমিল মিলে বসবাস কৰি আছে গতিকে এই অঞ্চলটো আমি আগুৱাই নিব লাগিব আজি শিক্ষাৰ কথা পাতোঁতে মই আৰু এটা ভাল কথা ক'ব বিচাৰিছোঁ আমি যিবিলাক আমাৰ ট্ৰেইনিং ইনষ্টিটিউটবিলাক আছে টিচাৰ ট্ৰেইনিং চেণ্টাৰ সেইবিলাকত বহুত কোৰ্চবিলাক শিকোৱা হয় কিন্তু আমি অনুভৱ কৰিছোঁ যে আমাৰ যিবিলাক টিচাৰ আছে সেইসকলক আমি এডভান্স ট্ৰেইনিং দিব লাগে সেইকাৰণে নিউ জেনেৰেশ্যনছ টিচাৰ ট্ৰেইনিং চেণ্টাৰ বুলি আমি এটা কনচেপ্ট আনিছোঁ য'ত নেকি নেশ্যনেল গ্ল'বেল কিছুমান এডুকেশ্যনেল যিবিলাক আমাৰ টিচিং লাৰ্ণিং মেথডছবিলাক নতুন নতুন আৱিষ্কাৰবিলাক বা নতুন নতুন ইনোভেশ্যনবিলাক তাতে শিকাবলৈ পাৰিব গতিকে বিজনীতে আমি 5 কোটি টকাৰ প্ৰথম 5 কোটি কিন্তু সেইটো ডাঙৰ এটা প্ৰজেক্ট হ'ব আমি নিউ জেনেৰেশ্যন টিচাৰ ট্ৰেইনিং চেণ্টাৰ এটা আমি বিজনী সাব ডিভিজনৰ আণ্ডাৰত স্থাপন কৰিবলৈ গৈ আছোঁ বিজনী উচ্চতৰ বান্ধৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় আমাৰ ঐতিহ্যমণ্ডিত আৰু ঐতিহাসিক সমৃদ্ধ এটা বিদ্যালয় এই বিদ্যালয়খন বহুতো ছাত্ৰ ছাত্ৰী শিক্ষা লাভ কৰি শিক্ষা অৰ্জন কৰি কোনোবাই হয়তো অফিচাৰ কোনোবাই শিক্ষক কোনোবাই প্ৰফেচৰ প্ৰিন্সিপাল ইঞ্জিনিয়াৰ বা ডক্টৰ উপাধি লাভ কৰি বা তেওঁলোকক চাকৰি নিয়োজিত কৰি সমাজ সেৱা কৰি আছে এই কাৰণে ঐতিহাসিক আৰু ঐতিহ্যমণ্ডিত বুলি ক'ব পাৰি আৰু ইয়াৰ শৈক্ষিক পৰিৱেশ যাতে উন্নতৰ পৰা উন্নতৰ হৈ যায় ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীয়ে ভাল ফলাফল প্ৰদৰ্শন কৰে তাক আমি কামনা কৰিছোঁ আৰু এইখন বিদ্যালয়ৰ উজ্জ্বলতম দিনক দিনে বাঢ়ি যাব আৰু ছাত্ৰ ছাত্ৰী আকৰ্ষিত হ'ব বুলি আমি কামনা কৰোঁ